নমস্কাৰ, মৌচুমীজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিবলৈ ওলাইছোঁ কিছু মুহূৰ্ত আমাৰ জীৱনত আমিও কেতিয়াবা হতাশাত ভুগোঁ। এই হতাশাত ভুগিলে আপুনি কি কৰিব পাৰে তাৰে ওপৰতে কিছু আলোচনা মই নিজে ভবা কি কৰিলে হতাশাৰ পৰা 5% নহয় 10% হ'লেও আপুনি 100% নহ'লেও 10% হ'লেও যাতে আপুনি ৰেহাই পাব পাৰে। হতাশাৰ যদি আমি অৰ্থ বিচাৰিব যাওঁ, হতাশাৰ অৰ্থ কি হ'ব বাৰু? হতাশা কোনো এটা আশা কৰা বস্তু, যেতিয়া আশা এটাৰ মৃত্যু হতাশা নহয় জানো? আশাৰ মৃত্যুৱেই হৈছে হতাশা। এই হতাশা হ'লে কি হ'ব? আপোনাৰ লাহে লাহে অকলশৰে থাকিব মন যোৱা হ'ব, কাৰো লগত কথা বতৰা পাতিবলৈ মন নোযোৱা হ'ব। লাহে লাহে আপোনাৰ মাতটো ঠিক কাতি মাহৰ কুকুৰটোৰ দৰেই টেংটেঙীয়া হৈ যাব। তাৰপিছত সকলোকে স্বাৰ্থপৰ যেন লাগিব, বিশ্বাসবোৰ হেৰাই যাব। কাৰো ওপৰতে আপুনি বিশ্বাস কৰিবলৈ অলপ টান পোৱা হ'ব। তাৰপিছত আপুনি লাহে লাহে নিসংগতা অনুভৱ কৰিব। যদিহে কিবা সৰু কথাত আপুনি হতাশ হৈছে, সেইটো মনত ধৰি থাকিব আপুনি একেবাৰে নালাগিব। কাৰণ এটাকে যেতিয়া মানুহৰ আশাবিলাকৰ মৃত্যু হয়, তেতিয়া এইটো বিশেষ ধৰণে মনত বৰ বেয়াকৈ শিপাই যায় আৰু তাৰ ফলস্বৰূপে আপোনাৰ মানসিক স্থিতিটো বহুত বেয়া হৈ পৰে। আপুনি যেতিয়া এনেকুৱাকৈ হতাশাত ভোগা ষ্টাৰ্ট কৰিব, তেতিয়া লাহে লাহে নিজকে ভাবিব যে মইতো এনেকুৱা নাছিলোঁ, মোৰ এইটো প্ৰব্লেমৰ পৰাহে মোৰ এনেকুৱা হৈছে, মোৰ হতাশাটো বাঢ়ি গৈছে, গতিকে মই ইয়াক আৰু বাঢ়িব দিব একেবাৰে নোৱাৰোঁ। নিজেই ৰিয়েলাইজ কৰিলেহে আপুনি ইয়াৰ পৰা উদ্ধাৰ হ'ব পাৰিব। প্ৰথমে আপুনি আপোনাৰ দুচকু জপাই এটা মুহূৰ্ত লাহে লাহে ভাবিব যে আপুনি কি কাৰণত হতাশ হৈ আছে আৰু এই হতাশসমূহৰ পৰা আপুনি ওলাই আহিবৰ কাৰণে এইখিনি কাম কৰিব, যিখিনি মই বৰ্তমান ক'বলৈ ওলাইছোঁ। প্ৰথমে দুচকু বন্ধ কৰিব। দুচকু বন্ধ কৰি উঠাৰ পিছত প্ৰথমে 1ৰ পৰা 30লৈ মাতিব। 1ৰ পৰা 30লৈ মাতি উঠি লাহে লাহে আপোনাৰ বৰ্তমান যিটো সময় চলি আছে, আপুনি যদি 20 বছৰীয়া, আপুনি যদি 30 বছৰীয়া, লাহে লাহে আপুনি আপোনাৰ শৈশৱৰ ফালে আগবাঢ়ি যাব। আপুনি ভাবিব যে বৰ্তমান আপুনি 5 বছৰীয়া হৈ আছে। 5 বছৰ বয়সত আপুনি কি কৰিছিলে, সেইখিনি কথা মনত পেলাব। 5 বছৰ বয়সত আপুনি কৰা কামবোৰ মই দুই এটা নতুনকৈ মনত কৰি দিছোঁ। স্কুলবোৰ যেতিয়া ছুটি হৈছিলে, স্কুলবোৰ ছুটি হোৱা সময়ত আমি যে গীত গাইছিলোঁ, মনত আছেনে? শৈশৱত আজি স্কুল ছুটি, গৰম ৰুটি, এইবিলাক। তাৰপিছত শৈশৱকালত মনত কৰিব সেউজী পথাৰত কচু থুৰ এইবিলাক বুটলিব যোৱা, নাৰ্জী ফুলৰ গুৰিত পানী দিয়া, শৈশৱৰ যিখিনি আপোনাৰ মাদকতা, শৈশৱৰ যিখিনি আপোনাৰ ভাল লগা সময়, সেইসমূহ প্ৰথমে মনত কৰিব। 5 বছৰত আপুনি কেনেকুৱা আছিলে, লাহে লাহে 6 বছৰৰ কথা ভাবিব। 6 বছৰৰ কথা ভাবি 7 বছৰত আপুনি কি স্কুল গৈছিলে, কেনেকুৱাকৈ খেলিছিলে, কিমান ধৰণৰ কিবা কিবি কৰিছিলে, এক্টিভিটি যিবিলাকৰ ফলত হয়তো আপুনি পুৰস্কাৰো পাইছিলে, সেইবিলাক কথা মনত কৰিব। তাৰপিছত আপুনি মনত কৰিব পাৰে আপুনি যেতিয়া প্ৰথম হাইস্কুললৈ গৈছিলে, অৰ্থাৎ ক্লাছ 5 বা 6ত পাইছিলে, পাঠশালা এৰি, সেইখিনি কথা মনত কৰিব। আপুনি কিমান সুখী আছিলে, 2 টকাৰে কিনা সাধাৰণ চিংৰা এটা খায়ো আপোনাৰ যিখিনি মনত সুখ আছিলে, সেইবিলাকৰ কথা ভাবিব পাৰে। লাহে লাহে জীৱনটো আগবাঢ়ি যাব আৰু আপুনি চকু মুদি লাহে লাহে আপুনি শৈশৱৰ পৰা কৈশোৰ কালত ভৰি দিব। কৈশোৰ কালটোৰ কথা এবাৰ আপুনি মনত কৰকচোন, কেনেকুৱা আছিলে কৈশোৰ কালটো আপোনাৰ। নিজকে কাৰোবাৰ দৰে আপুনি সজাব খুজিছিলে, নিজকে কাৰোবাৰ দৰে সজাম বুলি ঠিক তেওঁৰ দৰে খোজ কাটল দিবলৈ শিকিছিলে, ঠিক তেওঁৰ দৰে কথা ক'বলৈ শিকিছিলে। এইবিলাক কৈশোৰ কালৰ প্ৰধান, আপুনিও হয়তো কৰিছিলে, সকলোৱে কৰে।
তাৰপিছতে ভাবক যে কৈশোৰত কেনেকৈ আপুনি নিজকে ভাল পাব শিকিছিলে, কেনেকৈ আপুনি আপোনাক বেছি সময় দিছিলে সকলোতকৈ ধুনীয়া কৰি ৰাখিবলৈ। তাৰপিছত আপুনি মনত কৰক আপোনাৰ প্ৰথম প্ৰেম, আপোনাৰ যিবিলাক আছে আৰু ভাল ভাল মুহূৰ্ত, এইবিলাক মনত কৰক। লাহে লাহে আপুনি আৰু অলপ আগবাঢ়ি আহক। আপোনাৰ বয়স 20 বছৰ। লাহে লাহে আমাৰ শৈশৱ কৈশোৰ এইবিলাকত যিবিলাক ভুল হ'ল, দুখ হ'ল, এইবিলাকৰ ফলত আমাৰ বৰ্তমানটো এনেকুৱাকৈ লাহে লাহে হতাশাৰ ফালে গতি কৰিলে। এতিয়া হতাশ হৈ উঠাৰ পিছত আপুনি অকণমান হ'লেও হাজবেণ্ড আহিছিলে সেইকাৰণে। তাৰপিছত আপুনি কৈশোৰত আছিলোঁ, কৈশোৰৰ সেইখিনি গ'ল। তাৰপিছত লাহে লাহে আপোনাৰ হতাশা ষ্টাৰ্ট কিয় হ'ল, কি কাৰণে হ'ল, এইবিলাক চব ভাবি আঁতি গুৰি মাৰি আপুনি আজিৰ পৰা আৰু আপোনাৰ অতীতটো ভবা বন্ধ কৰি দিয়ক। আপোনাৰ কি হৈছিল বেয়া, কি হৈছিলে, আপুনি কিয় কষ্ট পাইছে, কি কৰিছে, এইবিলাক চব ভাবা বন্ধ কৰি দিয়ক। এতিয়া বৰ্তমান আপুনি চকু মুদি নতুনকৈ যাওক। আপুনি অহা 10 বছৰত আপোনাক নিজকে আপুনি ক'ত চাব বিচাৰে। আপুনি এনেকৈ হতাশ হৈ থাকিলে এনি টাইম আপোনাৰ মনত বেয়া চিন্তা আহি থাকিব। এই বেয়া চিন্তাই আপোনাক লাহে লাহে মৃত্যুৰ মুখলৈ লৈ যাব পাৰে। সেইবাবে এইবিলাক সকলো আপুনি বাদ দিব লাগিব। প্ৰথমে আমাৰ চিন্তাটো যেতিয়া আমি ঠিক কৰিব পাৰিম, তেতিয়া আমি মানে অতীতৰ এনি টাইম অতীতে আহি থাকিব। আপোনাৰ বেয়াবিলাকেই মনত আহি থাকিব। তেতিয়া আপোনাৰ হতাশাৰ পৰা আপুনি কেতিয়াও মুক্ত হ'ব নোৱাৰিব। সেইকাৰণে আজিয়ে এবাৰ ভাবি লওক চকু মুদি কি হৈছিল, কি হোৱা নাই। শৈশৱৰ পৰা বৰ্তমানলৈকে ভাবি আজিৰ পৰা আৰু বেয়াবিলাক চব বাদ দিয়ক ভাবিবৰ কাৰণে। এতিয়া নতুনকৈ আপুনি ভাবক যে অহা 10 বছৰত আপোনাৰ পৰিকল্পনা কি। আপোনাৰ আজি যদি এনেকৈ থাকে, অহা 10 বছৰ পিছত আপুনি কিমান বেয়া অৱস্থাত থাকিব, এইটো মনত থিৰাং কৰি আগবাঢ়ি যাওক। অহা 10 বছৰত হয়তো আপোনাৰ সকলো সপোন পূৰণ হৈ যাব পাৰে। অহা 10 বছৰৰ ভিতৰত আপুনি কেনেকৈ আগবাঢ়িব পাৰে জীৱনটোত, এইবিলাক কথা মনত কৰক। যোৱাবিলাক সকলো বাদ দি হতাশাৰ পৰা মুক্তি পাবৰ কাৰণে আপোনাৰ ভাল লগা কিছুমান গীত শুনিব পাৰে। গীত শুনিলে আপুনি শৈশৱতে যিবিলাক কৰিছিলে বৰ্তমানো যদি সেইবিলাক কৰি চাই এবাৰ এইবিলাক সকলো আপোনাৰ কিছু পৰিমাণে হ'লেও দূৰ হ'ব। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। আপুনি এইটো মেডিটেশ্যন হিচাপেও ল'ব পাৰে। চকু মুদি যেতিয়া আপুনি আপোনাৰ শৈশৱলৈ ঘূৰি যাব, কৈশোৰলৈ ঘূৰি যাব, আপোনাৰ পুৰণা দিনৰ ভাল স্মৃতিবিলাক মনত কৰিব, তেতিয়াই লাহে লাহে আপোনাৰ সকলো ভাল লগা এটা পৰিৱেশৰ সৃষ্টি হ'ব। আৰু নিজৰ আশে পাশেও আপুনি কিছু নতুনত্ব আনিব পাৰে। নিজৰ ৰুমটোকো নতুনকৈ সজাব পাৰে। তেনে কৰিলে আপোনাৰ যিটো মনত হতাশাৰ ভাৱ আহি আছিলে সকলোবিলাকৰ পৰা লাহে লাহে পৰিত্ৰাণ পাব। একবাৰ মাত দেখচোন দে এনে একবাৰ আহা আজি ইমানতে সমাপ্ত কৰিছোঁ। বাবু উঠিলে। ধন্যবাদ।